জাতিটো এটা জাতি নহয়, অসমীয়া জাতিটো এটা মহাজাতি। এই মহাজাতিটোক থিয় কৰাই ৰাখিছে কেইটামান খুঁটাই। পম্পী পুৰবী তেখেত বহুত কষ্ট কৰি এইখিনি পৰ্যায় পাইছেহি। মই বহুত আগৰ পৰা দেখিছোঁ আৰু খুব ধুনীয়া পাৰফৰ্ম কৰিছে ন। এটা জোৰদাৰ হাত চাপৰি লাগে পম্পী পুৰবীৰ কাৰণে। বৰ ভাল পালোঁ দেই। এতিয়া আমি অসম সংগীত পৰিৱেশন কৰিম কমিটিৰ সমূহ বিষয়ববীয়াক মঞ্চৰ সন্মুখলৈ। মই একলা চলো মানুহ নহয়, মই লগত লৈ চলা মানুহ। অসমৰ কিমান শিল্পীক মই গায়ক, কিমান গায়কক মই প্ৰমোচন দি দিলো ন। সীমান্ত শেখৰ কাৰ লগত গান গাইছে? মোৰ লগত। মন্টুমণি শইকীয়া কাৰ লগত গান গাইছে? মোৰ লগত। সুভাষণা দত্ত কাৰ লগত গান গাইছে? মোৰ লগত। প্ৰিয়ংকা ভৰালীয়ে কাৰ লগত গান গাইছে? মোৰ লগত। হা আৰু নাম কম নি? নিৰ্মালী দাসে কাৰ লগত গান গাইছে? মোৰ লগত। মিলি বৰুৱা এতিয়া অষ্ট্ৰেলিয়াত থাকে, কাৰ লগত গান গাইছে? মোৰ লগত। মই বিপুল চেতিয়া ফুকনক এই বহি আছে। তাতোতকৈ ডাঙৰ কথা, অসমৰ বিহু সম্ৰাট বুলি কাক কয়? খগেন মহন্তক কয়। মই নিজৰ কথা নকওঁ, কিন্তু আজিকালি ক'বলগীয়া হৈছে। অসমৰ বিহু সম্ৰাট বুলি কাক কয়? খগেন মহন্তক কয়। খগেন মহন্তই জীৱনত ঢোল লৈ মঞ্চত বিহু পৰিৱেশন কৰা নাছিল, ঢোলকি তাবলা লৈ গৈ ভাল লাগি যায় অ' দুখ ভাগৰ নাই, হয়নে? অসমৰ প্ৰত্যেকজন শিল্পীয়ে ঢোলৰ ব্যৱহাৰ কৰে। অসমৰ শ শ ঢুলীয়াই কিবা এটা পাৰিশ্ৰমিক পাই আছে।
মই চবক লগত লৈ চলো আপুনিয়ে কোৱা হ'লে মই কেতিয়াবাই গৈ যাম হেল্ল' পৰম শ্ৰদ্ধাৰ ভজন বিহুপ্ৰেমী ৰাইজ এয়া আমাৰ মাজত সুনামধন্য এগৰাকী সংগীত শিল্পী বুলি ক'লে ভুল হ'ব অসমৰ এজন সঁচা অসমীয়া আমাৰ সমিতিৰ সন্মানীয় ঘোষক মহোদয়ে বিৰলভাৱে প্ৰসাৰ কৰিব নোৱাৰিলেও তেখেতৰ বিষয়ে কিছু কৈছে অশ্লীলতাৰ অকণমান দায় আহিব মই এটা সুকীয়া আৱেষ্টনী ব্যক্তি মোৰ পেচা মই অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰিছোঁ মানৱ ৰবীন শিল্পীসকলৰ ভিতৰতে অন্যতম গতিকে এজন সঁচা অসমীয়া বুলিয়েই কৈছোঁ তেখেত সঁচাকৈ সঁচা অসমীয়া গতিকে আজি তেতেলীফৰা ঐতিহ্যমণ্ডিত তেতেলীফৰাত আহি তেখেতে যিখিনি আনন্দ ফূৰ্তিৰে আমাক আমাৰ কেন্দ্ৰীয় কমিটিসকলক মোৰ পিলখা খুব ধন্যবাদ জনাইছোঁ মই এটি খালি আঘোমা এটা জয় জয় তাতহে দিম বেছি নাগাওঁ জয়